हम तुमसे ना कुछ कह पाए हम तुमसे ना कुछ कह पाए কি এই কে গলটো ফালি আছে আংকে तय की बुझबी मोर कथा मेरा प्यार अधूरा रह गया पोया मेरा प्यार अधूरा रह गया কি আদৰা থাকিলে খেলা তাই কম কম বুলি কবাই নল্লো সদায় পিছফালৰ পৰা টিকা গীতা চাই থাকলো কি কয় এই? আমাৰ মেকো লাগে কিন্তু তামান প্ৰি ভ্যালেন্টাইন ডে পালন কৰি আছে গম পাইছে নাই বনাই তই নাই নাই কি হ'ল কচোন রোজ ডের দিনে মস্ত ডাঙৰ ফুলত থোপা এটা দিছি চকলেট ডেৰ দিনে মস্ত ডাঙৰ চকলেট এটা দিছি আৰু কিবা কিবি টেডি বেন নে গিগলেও দিছি মানে সি তামান এনজয় কৰি আছে এবাৰ ললিতাৰ লগত কি কয় ইগলা কৰবে পইচা ক'ত পাইছি সি মই কি জানো ক'ত পাইছি নেউলে কালি দেখা পাইছি সি আৰু ললিতা বোলে ৰেষ্টুৰেণ্টত গৈছে কালি ৰেষ্টুৰেণ্টত গেছি অ মোৰ মাই দে গেছি আৰু তাত ইমান চক খাব লগা নো কি আছে চক নাখবি কি বেটাই মই 20 টকা পাওঁ তাৰ পৰাই সি সেইটোৱে আজি 6 মাহ ধৰি দিব পৰা নাই সি ইগলা কৰবে ক'ত পাইছি ইমান টকা এই কথাটো ময়ো ভাবছো ৰ তন্দে কি বহি আছা ইয়াতে নাই এই কথা এটা ভাবি আছো কি কথা পয়া লগাৰ কথা এটা ভাবি আছো ৰ সি যি কিবা কানি দে পাতি আছে ললিতাৰ লগত সি ক'ত পাইছে এইগিলা টকা তাকতো আমি চবে জানো তাৰ লগত যিমান টকা নাথাকে ইমান টকা ক'ৰ পৰা আহিল তাৰ আহিল আৰু কাবাৰ পৰাই তাতে আমাৰ ভাববা লগা কি আছে আৰু ভাববা লগা আছে যিটো চলি 5 টকাৰ কাৰণে হাহাকাৰ কৰি থাকে সি আজি 1000 টকা উৰি আছে কিবা এটাতো আছে কথা তে কি কৰিবি এতিয়া ওলাব লাগবো ক'ত পইচা পাইছে সি ইমান বাপাহঁত আমাৰ মেকক দেখছিলি নেকি তন্দে ক'বাত নাই দেখাতি কেন নহয় এই ডাঙৰ কথা এটা হৈছি বাপাত কিয় কি হৈছে আজি তাক আজিকালি আমি লগে নাপাওঁ ললিতা নামৰ আপিটোৰ লগতে ঘূৰি থাকে আপিটোৱে খালাক মোৰ নাতিটোক কে কি হৈছিনো নকা কে আজি আমাৰ তাত কাবুলি এটা আছিল কাবুলি মানে ফুটুত টকা দিয়া মানুহে ৰচোন ৰাতিক কবা দি আহি কিনে কৈছি মেকই বোলে তাৰ পৰা 5,000 টকা আনছি 3 দিনৰ ভিতৰত যদি ঘূৰাই দিব নোৱাৰে পুলিচ লৈ আমাৰ ঘৰত আহিব বোলে ইতিয়াহে কথাটো বুজলো বেটাই ইমান পইচা ক'ত পাইছি ইগলা দে পাতি কি কৈছি বাপা একো নাই দে সি গম পোৱা নাই কিজানি কাবুলি ঘৰত অহা কথাটো তাৰ কাৰণে তাক বিচাৰি আছো বাপেক কোৱা নাই বেমাৰী মানুহ ইগলা যদি শুনে কি হ'ব চিন্তাই লাগছি মোৰ একো নাই দে এতিয়া আমি আছো নহয় চব ঠিক কৰিম দে তই ঘৰত যাই এতিয়া আমি কি কৰিব লাগে কৰিম দেতে বাপাহাত চাবি তন্দে মই যাওঁ দেখছে বেটা ইগলা কৰি আছে আপি তাৰ আগলা আছে ঘৰত কি হ'ব চিন্তাই নাই তাৰ ফোন লগাচোন তাক ৰহ কৰি আছো লাগছি হেল্ল' ক'ত আছা তই হেল্ল' এই অয় ৰুমত আছো আজি ভেলেণ্টাইন ডে নহয় ৰুমত গৈছে বেটা কাবুলি আহি তহঁতৰ ঘৰ পাইছি আতেৰে কান্দি গৈছে মাত্ৰ আমাৰ ওচৰৰ পৰাই কি কয় মই যাই আছো ক'ত আছ নন্দে আড্ডাত আছো আমি দে মই যাই আছো দে মাতছো ৰ বেটাক আহি আছে তই কেলা কি চলিয়ে আতিৰে কান্দি তোক বিচাৰিব লগা আছি সি বেটাই অয়ত আছে লাজ ডাঙা নাই তোৰ আপি পাই চব পাহৰি গৈছে কাবুলি এই ঘৰ পাইছি মাইৰে ধমকি দি গৈছে 3 দিন পিছত পইচা দিব লাগিব বোলে তই বেটা এইগিলা কৰিব কাৰণে আপি পাতাইছে পইচা ধাৰ কৰি প্ৰেম কৰে সি নহয় মানে ললিতে জোৰ কৰাত মই মানে কি নহয় কৰি আছা ক'ৰ পৰা দিবি এতিয়া পইচা নিদিলি পুলিচ আনিব বোলে নেক্সট টাইম প্লিজ হেল্প কৰনা ভায়াত তন্দে কিবা এটা ভাবাই নাছিলো এইগিলা হ'ব বুলি ভাবাই নাছিলো মই তই এনে কৰিবি বুলি আমাক তো ক'ব পাৰা কমচে কম কথাটো সৰি ভায়াত ভুল হৈ গেল মোৰ ভাবাই নাছিলো এনে হ'ব বুলি ললিতাই চব কিবা সপোন দেখে পাগল কৰি দিলাক মোক হ'ব আকলা ললিতাৰে ভুল নহয় তই নিবিচাৰিলি তাই একলা একো কৰিব নোৱাৰে প্ৰেম কৰাৰ নামত ইমান টকা খৰচ কৰিব লাগে ইগলা প্ৰেম নে দেখাবা প্ৰেম কৰিলে ইগলা দে পালন কৰিব লাগে বুলি ক'ত লেখা আছে ইগলা আমাৰ কালচাৰ নহয় আৰু হ'বও নোৱাৰে কেতিয়াও হয় দে কিছুমান কাম দেখা দেখিকে কৰি মানুহগিলা ষ্টেটাছ মিলাব যায় কিন্তু তাৰ পিছত বেটাহঁতৰ গুটিটোৰ দৰে হয় ভাল পোৱা যদি ইনস্পায়াৰ লাগে তেনেহ'লে জয়মতী পানী জংকী এইবোৰক আহিব পাৰিবি ইগলেহে আমাৰ ভেলেণ্টাইন ডে নহয় হয় দে ভোলা ফুলৰ মোৰ আকৌ নাভাবা নিচিন্তাকে কৰি পাৰলো কামগিলা এতিয়া নাই পস্তাই আছো পস্তাবাই লাগে তোৰ দৰে চলি গিলাই দে কিমান শুনি থাকিম আৰু কাৰ হাতত কিমান আছে দিছো নিজান আমাৰ তাত 3 দিন সময় আছে কিবা এটা কৰিব লাগিব দে থেংক ইউ ভোলা তই মোৰ আচল বন্ধু হ'ব দে ঘৰত যাই এতিয়া ঘৰৰ মানুহে চিন্তা কৰি আছে দে ফাটিবেলা লগম দে লৈচোন মোৰ তাত এইখিনি পইচা আছে খৰচ নহয় দি তই এতিয়া ফাটিবেলা আহিবি
যাই এতিয়া ঘৰৰ মানুহক কবি চিন্তা কৰিব নালাগে বুলি আকৌ মই আছো। সিহঁত দৰে আৰু কিমান চলি এনেকুৱা কৰি আছে ঠিক নাই। চলি গিলে এইগিলা ঠিকে মনত ৰাখে ৰ ভেলেণ্টাইন ডে গিলা, কিন্তু প্ৰেম কৰিব কোনো বিশেষ দিন নাই। মই ভাবোঁ কেলা ফেব্ৰুৱাৰী মাহটোত যদি এটা দিন শান্তিত থাকিলে হয়, সদায় কিবা এটা দে। একদম মনৰ কথা কৈ দিছা তই। লগতে আজিৰ দিনটোত 2019 পুলৱামাত 40 জন ভাৰতীয় সৈনিক শ্বহীদ হৈছিল। গতিকে আমি আজিৰ দিনটোত সৈনিক কেইজনক স্মৰণ কৰি এটা বিশেষ দিন পালন কৰিব লাগে। সেইটো নাই কাৰো মাথাত। দে তে আমি গোটাইকেইটাই একেলগে কওঁ জয় হিন্দ। কি যি হ'ব আৰু মেকো লাগে হাতৰ লগত। সেই কাৰণে ভাই আমাৰ দৰে ছিংগল হৈ থকাই ভাল।